সকলো ধৰণৰ অভ্যাস কৰা, কিন্তু কাৰো লগত সদায় কথা পতা অভ্যাস নকৰিবা। কাৰণ যেতিয়া কথা পতা বন্ধ কৰি দিব, কথাৰ লগতে তোমাৰ উশাহটোও বন্ধ হৈ যাব। যিয়ে যিমান ব্যস্ত নেদেখুৱাক কিয়, যদি আপোন হয় এবাৰ হ'লেও মনত পেলাব। কাৰণ ব্যস্ততা অকল আপোনজনৰ সুখৰ বাবেই হোৱা যায়। কষ্ট তেতিয়াই বেছি লাগে যেতিয়া আপোনজনে অচিনাকিৰ দৰে ব্যৱহাৰ কৰে। অহংকাৰ সেইবিলাকে কৰে যিয়ে বিনা কষ্টই সকলোবোৰ পায়। পৰিশ্ৰম কৰাবোৰে অকল পৰিশ্ৰমে কৰে। প্ৰিয়জনৰ ওচৰত লগ কৰিব গ'লে উপহাৰ নহয়, অলপ সময় লৈ যোৱাৰ দৰকাৰ। কৰ্ম সেইটোৱে কৰা উচিত যিটো কৰাৰ পিছত তুমি পস্তাই থাকিব নালাগে। প্ৰিয়জনৰ লগত কথা পতাৰ কাৰণে সময়ৰ নহয়, ইচ্ছাৰ প্ৰয়োজন হয়। ভালপোৱা শব্দটি পূৰ্ণতা পাই বিশ্বাস শব্দটিৰ আগত। সেই বিশ্বাস নকৰিলে ভালপোৱা জীয়াই নাথাকে।